বন্ধুসকল আজি এটা ডাঙৰ সমস্যাত পৰিলোঁ। এতিয়া কি কৰোঁ তাকে ভাবি আছোঁ। মানে মোৰ মা এখন 2000 টকীয়া নোট বাকচত থৈ পাহৰি গৈছিল আৰু এতিয়া যিহেতু 2000 টকীয়া নোট ইতিমধ্যে বন্ধ হৈ গৈছে, তাকে ভাবি গুগলত চাৰ্চ কৰি আছোঁ যে এতিয়া এইখন কি কৰোঁ। আৰু এনেতে হঠাৎ এটা মই আইডিয়া পাই গ'লোঁ। বন্ধুসকল যিহেতু 7 অক্টোবৰ 2023 লাষ্ট ডেট আছিল নোট এক্সচেঞ্জৰ 2000 টকীয়া, আৰু সেইবাবে মই খবৰ কৰিব আহিলোঁ ডাইৰেক্টলি গুৱাহাটী ৰিজাৰ্ভ বেংকত, কিয়নো অন্য কোনো এটা বেংকে এই বিষয়ত কোনো তথ্য নিদিয়ে। আৰু ৰিজাৰ্ভ বেংক আমাৰ অসমত যিহেতু এটাই আছে, একমাত্ৰ গুৱাহাটীতে আছে গুৱাহাটী ৰিজাৰ্ভ বেংক, আৰু সেইবাবে মই ডাইৰেক্টলি গুৱাহাটী আহি গ'লোঁ। আৰু বন্ধুসকল ৰিজাৰ্ভ বেংক যিহেতু বহুত ষ্ট্ৰিক্ট হয়, সেইবাবে আশে পাশে ফটো উঠোৱাটো এলাও নাই বাবে মই ভিডিঅ' নকৰিলোঁ তাত। আৰু ফাইনেলি এয়া দেখিছেনে, মই 2000 টকীয়া নোটটো চেঞ্জ কৰিব পাৰিলোঁ। এয়া মোক 10 টকীয়া এটা মানে কইনছত টোপলাই দিছে আৰু দুখন 500 টকীয়া দিছে। তো আজিৰ দিনটো মোৰ বাবে এটা বিৰাট সুখৰ দিন। আৰু গাইজ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য একমাত্ৰ এয়াই যে আপোনালোকে এই তথ্যখিনি লাভ কৰে, ইনফৰ্মেশ্যনটো লাভ কৰে, সেই উদ্দেশ্যে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ।